মানুহ হৈ কিন্তু ৰাতি হ'লে এজাক মানুহে নিজৰ নৈতিকতা সাধুতা আৰু সৰলতাক বাদ দি নিজৰ আচল স্বৰূপলৈ ঘূৰি আহে আৰু খুলি খুলি ফোপোলা কৰি খাব বিচাৰে আমাৰ এই ধুনীয়া পৃথিৱীখন। সেয়া সেয়া নামি আহিছে, অন্ধকাৰ পৃথিৱীলৈ নামি আহিছে। আহিবৰ সময় হৈছে। এফালে মানুহবোৰে নিজৰ দৈনন্দিন কামত ব্যস্ত হৈ আছে আৰু আনফালে পশুবোৰৰ পশু বিশ্বৰ পৰা তেখেতে আমি কিমান দিনলৈ আমি এই পশুবোৰক মানুহৰ মাজলৈ যোৱাৰ পৰা বাধা দি ৰাখিব পাৰিম? কিমান দিন? কিমান আৰু একেটা বাতৰিকে বাৰে বাৰে চাই থাকিম? আজি যদি কোনোবাই মদ খাই আহি ঘৰত উৎখন্দালি কৰিছে, কাইলৈ একো ড্ৰাগছ খাই আহি নিজৰ মাকৰ টেটু চেপি ধৰিছে। সমাজখন যে কোন দিশে গতি কৰিছে আমি একো বুজিয়েই নোপোৱা হৈ গৈছোঁ। আৰু সেই সন্ধিয়া অফিচৰ পৰা আহি পাইছিল, একাপ চাহ দিবলৈ তোমাৰ এতিয়ালৈকে সময় পোৱা নাই। সৌভাগ্য ৰাতিলৈ তুমি অকল ভাতেই বনাই থাকিবানে? হ'ব মাজনী, মই মোৰ ভুলটো মানিছোঁ। তই বাৰু অকণমান শান্তিৰে পঢ়কচোন। এটা সময় আছে যেতিয়া আমাৰ মাজনী মুখৰ মাতৰ শব্দবোৰে আমাৰ গোটেই ঘৰখন লগাই আৰু এতিয়া Instagram. Oh my ধ্বংসৰ পথলৈ গতি কৰিছে। আজি বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে নিচাৰ কবলত পৰি নিজৰ জীৱন যৌৱন ধ্বংস কৰিছে। আৰু আমি কি কৰিছোঁ আৰু আমি কি কৰিব পাৰিম যদি আমি উত্তৰ প্ৰজন্মই আজি এনেদৰে আহি থিয় দিব নোৱাৰোঁ? এটা কথা মনত ৰাখিব, এটা কথা
মনত ৰাখিব, যদি আমি আগৰ দৰেই নিমাত হৈ ৰওঁ তেন্তে আহিবলগীয়া ভৱিষ্যত প্ৰজন্মক আমি কিন্তু এটা দি যাম মিছা ভৱিষ্যতৰ সপোন। আমি নতুন পুৰুষ, আমি নতুন নাৰী, অনাগত জাগ্ৰত কৰি আপোনালোকেও কওক, আমি নতুন পুৰুষ, আমি নতুন নাৰী, অনাগত জাগ্ৰত কৰি। আজি মই মুক্ত মাদক দ্ৰব্য মদ ভাং ড্ৰাগছৰ এখন কৰাল পৃথিৱীৰ পৰা আজি মই নিজকে মুক্ত কৰিব পাৰিছোঁ একমাত্ৰ মোৰ নিজৰ ধৈৰ্য, মোৰ ইচ্ছা শক্তি, মোৰ মনোবল আৰু মোৰ জ্ঞানৰ পৰা। যদি মই পাৰিছোঁ গোটেই পৃথিৱীখনত যেতিয়া অন্ধকাৰে চাৰি কৰিছে, গোটেই পৃথিৱীখন যেতিয়া নিচাৰ কবলত ফচাই আছে, তেতিয়া কিন্তু আমি ওলাই আহিছোঁ। কিন্তু আমি কোন? হয়, আমি কৃষ্ণচূড়া দেশৰ নাগৰিক, আমি কৃষ্ণচূড়া দেশৰ আমি পোহৰ বিচাৰি ওলাই আহিছোঁ। আমি এক নতুন ভৱিষ্যতৰ সংকল্প লৈছোঁ যে আহক আমি এখন নিচামুক্ত সমাজ গঢ়োঁ। আহক আমি এখন নিচামুক্ত সমাজ গঢ়োঁ।